মই সৰুৰে পৰা বাইক বা স্কুটিতকৈ চাইকেল চলাই বেছি ভাল পাইছিলোঁ। গতিকে এখন চাইকেল কিনি লৈছিলোঁ, যিখন চাইকেলৰ দামত হয়তো মই এখন ছেকেণ্ড হেণ্ড বাইক বা স্কুটি পাই গ'লোঁ হয়। কেতিয়াবা চাইকেল চলাই নগাঁৱৰ পৰা কাৰ্বি আংলং গুচি গৈছোঁ, কেতিয়াবা ক'ৰবাত দূৰত জলপ্ৰপাত চাবলৈ গৈছোঁ, আৰু কেতিয়াবা মন গ'ল 30 কিলোমিটাৰ দূৰত কলেজলৈ মই চাইকেল লৈ গুচি গ'লোঁ। মানে এনেকুৱা ধৰণৰ সৰু ডাঙৰ বহুত কিছুমান মেমৰি আছে মোৰ চাইকেলখনৰ লগত। কিন্তু মানুহৰ মাজত মই তেতিয়া পপুলাৰ হ'লোঁ যেতিয়া মই চাইকেল লৈ শ্বিলং পালোঁ। কথাটো ইমান ডাঙৰ নহয়, কিন্তু ইমান সৰু বা সহজ কামো নহয়। 2021 চন চলি আছিলে আৰু মই জাষ্ট মোৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিছিলোঁ। ক'ত টকা উপাৰ্জন কৰিম, কি কাম কৰিম, এইবিলাক ভাবোঁতে মোৰ মগজটো প্ৰায় নষ্ট হৈ গৈছিলে। গতিকে মই ভাবিছিলোঁ যে চাইকেলখন লৈ অলপমান ফুৰিবলৈ ওলাই যাওঁ, আৰু ওলাই যাওঁ বুলি কৈ পেলাই মই গৈ পাইছিলোঁগৈ শ্বিলং। কোনো ধৰণৰ একো প্লেন নাই, ক'ত থাকিম কি কৰিম একো আইডিয়া নাইকিয়া। মুঠতে একাউণ্টত কেইটামান পইচা আছিলে, হাতত ATM-টো আছিলে, গতিকে চাইকেলখন লৈ ওলাই গুচি গ'লোঁ। ডিটেইলত ক'বলৈ গ'লে মোৰ যাত্ৰাটো আৰম্ভ হৈছিলে নগাঁও ফুলগুৰি নামৰ অঞ্চলটোৰ পৰা। একচুৱেলি মোৰ তাতেই ঘৰ, আৰু সময় হৈছিলে প্ৰায় আবেলি 4টামান বজাত। একেৰাহে চাইকেল চলাই গতিকে যিহেতু ভাগৰ লাগে, গতিকে মই ৰহাৰ পৰা ওলোৱাৰ পাছত গৈ পেলাই একেবাৰে দেওশাল মন্দিৰৰ সন্মুখত ৰখিছিলোঁ। আৰু দেওশাল মন্দিৰটো আমাৰ নগাঁৱৰ পৰা মানে যেতিয়া গুৱাহাটীলৈ যোৱা যায় তেতিয়া চাকিও নাপাওঁতেই পায়, বাওঁহাতে পায়। তেনেদৰে মই য'তেই ৰখিছোঁ ত'তেই মানে চাইনবৰ্ডখনৰ সৈতে এটা ভিডিঅ' কৰি ৰাখিছোঁ, যাতে মই ভৱিষ্যতে কাৰোবাৰ প্ৰমাণটো দিব পাৰোঁ যে হয় মই চাইকেল লৈ যোৱাটো সত্য কথা। আৰু এনেদৰে গৈ প্ৰায় 5-6 ঘণ্টা মূৰত মানে 10টা-11টামান বজাত, একজেক্টলি মোৰ একুৰেট টাইমটো মনত নাই বাৰু, তেনেকুৱা এটা টাইমতে গৈ পেলাই মই মানে যোৰাবাট পাইছিলোঁ, যোনটো জেগাৰ পৰা টাৰ্ণিং লৈ শ্বিলঙলৈ যোৱা যায়। যোৰাবাটৰ পৰা প্ৰায় শ্বিলং মেইন টাউনলৈ প্ৰায় 90 কিলোমিটাৰ ওচৰা-ওচৰি হয়। আৰু এই ৰাস্তাটোত মই যাওঁতে মাজবাটতে মই এজন মানুহ লগ পাইছিলোঁ, যিজন মানুহে ধুনীয়াকৈ মানে জুই জ্বলাই পেলাই কাষতে শুই আছিলে, আৰু ময়ো গৈ পেলাই মানুহজনৰ কাষতে বহি পেলাই অলপমান ৰেষ্ট লৈছিলোঁ। আৰু ইমান দূৰ চাইকেল চলালে যে মোৰ মাংসপেশী বা গাঁঠিবিলাক বিষ কৰিব সেইটো মইতো আগতেই গম পাইছিলোঁ। গতিকে ষ্টাৰ্টিঙতে মই 2টা পেইন কিলাৰ খাই লৈছিলোঁ, যাতে পাছত যেতিয়া মানে মোৰ বিষ হ'ব তেতিয়া মই যাতে বিষটো অনুভৱ নকৰোঁ। আৰু ইয়াতে এটা সত্য কথা আছে যিটো মই আপোনালোকৰ পৰা লুকুৱাই ৰাখিব নিবিচাৰোঁ, যিবিলাক ওখ এৰিয়া সেইবিলাক মই ডাইৰেক্ট চাইকেল চলাই যাব পৰা নাছিলোঁ। গতিকে কি কৰিছিলোঁ, হয়তো ঠেলি লৈ গৈছিলোঁ, চাগে ওখ পোৱাৰ পিছত আৰু চাইকেলখনটো পেডেল নেমাৰিলেও নিজে গৈ থাকিব, আৰু অন্যথা তেনেকুৱা ওখ এৰিয়াবিলাক ক্ৰছ কৰিবৰ কাৰণে যিবিলাক ডাঙৰ ডাঙৰ ট্ৰাক হওক বা কিবা লোডিং ভেহিকেলবিলাক মই মানে বহুত শ্ল' যায় ন, পাহাৰ এৰিয়াত মানে স্পীড যাব নোৱাৰে, মই সিহঁতৰ এখন হাতেদি গাড়ীত ধৰি লৈছিলোঁ আৰু এখন হাতে চাইকেলৰ হেণ্ডেলত ধৰি পেলাই মই মানে বাইক এটা ওখ জেগা মই তেনেকৈ ক্ৰছ কৰিছিলোঁ। আৰু ৰাতি তেনেকৈ মই ভিডিঅ' কৰিব পৰা নাছিলোঁ, কিন্তু দিনৰ ভাগতো মই তেনেকৈ শ্বিলঙৰ কেইবাটাও ঠাই তেনেকৈ মানে ট্ৰাক বা এনেকুৱা লোডিং গাড়ীবিলাকত ধৰি পেলাই ক্ৰছ কৰিছোঁ। মুঠতে যোৰাবাটৰ পৰা শ্বিলঙলৈকে মই কেইবাটা ঠাইতো ৰখিছোঁ, কিন্তু এটা মই 4:30-5টামান বজাত গৈ পেলাই মই শ্বিলং পাইছোঁগৈ। শ্বিলং তেতিয়া পূৰা কুঁৱলীয়ে মানে নেদেখা হৈ আছিলে আৰু আন্ধাৰে হৈ আছিলে। তাত গৈ মোৰ মনটো মানে এনেকুৱা লাগিছে যে মই কি কৰি পালোঁ, নগাঁৱৰ পৰা শ্বিলঙলৈ চাইকেল লৈ আহি পালোঁ। নিজৰ ওপৰতে মানে বিশ্বাস হোৱা নাছিলে, আৰু মনটো বহুত ভালো লাগিছিলে। আৰু লগে লগে মই মোৰ লগৰকেইটালৈ ভিডিঅ' কল কৰিছোঁ, 2-3টা আমি কনফাৰেঞ্চত হৈ গৈছোঁ যে চাহ মই ক'ৰ পৰা লৈ চাইকেল লৈ পেলাই দেখাইছোঁ মই তেওঁলোকক ভিডিঅ' কলত। সিহঁতি প্ৰথমে বিশ্বাস কৰা নাছিলে, সিহঁতি মোক বকিছে, তই কি পাগল নেকি, তই কি কৰি পালি, তই ইমান মানুহটো মানে সেই কিবা কিবি আৰু মানে এনেকুৱা এটা দিন আছিলে মানে মই পাহৰিব কেতিয়াও নোৱাৰোঁ। বাৰু যি নহওক, মই যিহেতু বহুত টাইম একো খোৱা নাছিলোঁ, গতিকে মই মৰ্ণিং টাইমত তাৰপৰা এটা মানে এই যে মাটিৰ কাপত যে চাহ দিয়ে যে, যি বুলিয়ে নকওক আৰু মই চাহ এটা খাইছিলোঁ, 30 টকা লৈছিলে, বহুত ধুনীয়া লাগিছিলে। আৰু লগত এটা আছিলে বিস্কুট। তাৰপিছত চাহ আৰু বিস্কুট খাই পেলাই মই এটা জেগা চাবলৈ গৈছিলোঁ, যিটো নামটো হৈছে ৱাৰ্ডছ লেক। মানে এটা দেখিলে আপোনালোকে গম পাব, মানে পাৰ্ক টাইপ এটা জেগা আৰু। আৰু ৱাৰ্ডছ লেকৰ পৰা ওলাই পেলাই মই গৈছিলোঁ ডন বস্কো মিউজিয়াম চাবৰ কাৰণে। আৰু ডন বস্কো মিউজিয়াম চাবলৈ আপোনালোকো যাব যদিহে কেতিয়াবা শ্বিলং যায়। বহুত ধুনীয়া, বহুত চাফা, প্ৰায় 100 টকামান এণ্ট্ৰি ফিজ লয়। আৰু সেই মানে ডন বস্কো মিউজিয়ামৰ যিটো টপ চাইড মানে ওপৰৰ পৰা মানে শ্বিলঙৰ প্ৰায় গোটেই টাউনখন দেখা পায়। আৰু তাত ডন বস্কো মিউজিয়ামৰ পৰা ওলাই পেলাই মই ডাইৰেক্ট গৈছিলোঁ এটা মানে শ্বিলঙৰ যিটো খ্ৰীষ্টানসকলৰ চবতছে ডাঙৰ যিটো চাৰ্চ, সেই চাৰ্চটো চাবলৈ গৈছিলোঁ। কেথলিক চাৰ্চ তেনেকুৱা নাম আছিলে। বহুত ডাঙৰ আছিলে আৰু ইমান পৰিষ্কাৰ আছিল যেন আপুনি যেতিয়া তালৈ সোমাই যাব মানে এনেকুৱা লাগে যেন মানে কিবা শান্তিময় পৰিৱেশ তালৈ যে আপুনি আহিছে, সেইটো মানে নিজে নিজে অনুভৱ হয়। সঁচাই বহুত ধুনীয়া আছিলে, বহুত ক্লিন আছিলে। তাৰপাছত এটা জেগালৈ গৈছিলোঁ, যিটো জেগাত মানে শ্বিলঙৰ ধনী ধনী মানুহবিলাকে মানে গল্ফ খেলে, মানে গল্ফ খেলা এখন ফিল্ড আৰু সেইখন বেছি স্পেচিয়েল নহয় আমাৰ নিচিনা মানুহৰ কাৰণে, কাৰণ তাতকেতো আমাৰ গাঁৱলীয়া মানুহৰ পথাৰখনে বেছি ধুনীয়া হৈ দেখিবলৈ। আৰু এনেদৰে শ্বিলঙৰ প্ৰায়খিনি জেগা মই ঘূৰিলোঁ, বিল্ডিং হওক, বজাৰ হওক, স্কুলঘৰ হওক,
বা বগা বগা খাচী ছোৱালীকেইজনী হওক মজা লাগিল বহুত ঘূৰিলোঁ মানে এটা দিন আছিলে পূৰা এডভেঞ্চাৰৰ আৰু যেনেদৰে গ'লোঁ জিৰণি লৈ তেনেদৰে ঘূৰিও আহিলোঁ জিৰণি লৈ মুঠতে তাত মই এক ৰাতি আছিলোঁ শ্বিলঙৰ পুলিচ বজাৰ ওচৰতে পিছদিনাখনহে মই ঘূৰি আহিছোঁ শ্বিলঙৰ পৰা ইমানেই আছিলে আজি ভিডিঅ'টোত আৰু মই এটা কথা সুধিব বিচাৰোঁ যে মই ভ্লগিং কৰিম বুলি ভাবিছোঁ চ' মই যে ভ্লগিং কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিবনে বা চাবলৈ বিচাৰিবনে সেই কথাটো আপোনালোকে কমেণ্টত জনাব এনে ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ অশেষ ধন্যবাদ